মই শক্তি আশ্ৰমৰ VCDC চেয়াৰমেন। মোৰ এইখিনি ভাল লাগিছে। আজি বিকশিত সংকল্প যাত্ৰাত উপস্থিত আমাৰ কেবিনেট মন্ত্ৰী নিজে আহিছে, আমাৰ 30 নং সমষ্টিৰ বিধায়ক লৰেন্স ছাৰ নিজে আহিছে। বহুত ভাল লাগিছে। আৰু বিষয়ববীয়াসকল, ADC ছাৰসকল, আজি আমাৰ যিখিনি কাৰ্য বা যিখিনি আমাৰ 3 বছৰ কাল আমাৰ কাৰ্য ভালকৈ আমাৰ নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বা আগন্তুক দিনত আৰু নতুন আঁচনিৰে আমাক শুভাকাংক্ষী কৰে যেন এই আশাৰে মই শক্তি আশ্ৰম VCDCৰ পৰা মই সকলো অসমবাসী তথা BTR ভাৰতবাসীলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। হয়, আমাৰ জিলাত যোৱা নৱেম্বৰ মাহৰ 15 তাৰিখৰ পৰাই প্ৰতিদিনাই দুটা VCDC আমাৰ বিকশিত ভাৰতৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে। আৰু সেই আধাৰতে আজি আমাৰ শক্তি আশ্ৰম VCDCত হৈ গ'ল। আমাৰ সন্মানীয় মন্ত্ৰী মহোদয়, লগতে আমাৰ বিধায়ক মহোদয়, লগতে বিভিন্ন ৰাজনৈতিক দলৰ লগতে আমাৰ সকলো বিভাগৰ বিষয়ববীয়া, লগতে বিভাগৰ ফালৰ পৰা আপোনাৰ বেনিফিচিয়াৰীবোৰ আহিছে। আপোনালোকে দেখিলে তেওঁলোকৰ মনোভাৱবোৰ ব্যক্ত কৰিলে। খুব সুন্দৰভাৱে আমাৰ হৈ আছে। আৰু আজি আকৌ আমাৰ নেক্সট প্ৰতাপখাটা VCDCত 2টা বজাৰ পৰা আমাৰ চেম কাৰ্যসূচী আছে। আৰু ৰাইজলৈ কি মেছেজ দিব আপুনি? ৰাইজলৈ মেছেজটোতো দিয়াই গৈছে। ইয়াতেতো সকলোৱে নিজৰ মূল্যৱান ভাষণসমূহ দাঙি ধৰিছে। লগতে আমাৰ এই ভানখন আছে, ভানখনত খুব সুন্দৰভাৱে গোটেই চৰকাৰী কাৰ্যসূচীসমূহৰ বিষয়ে হেৰি কৰা আছে। সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ ভিডিঅ'টো আছে। আৰু আমাৰ লগতে বিভাগীয় কৰ্তৃপক্ষসমূহেও ধুনীয়াকৈ বুজাই দিছে, মন্ত্ৰী মহোদয়ে ধুনীয়াকৈ বুজাই দিছে। তো ইয়াতে কাৰ্যসূচী অনুযায়ী যি ধৰণে যি আছে, মেৰী কাহানী মেৰী জুবানী যিটো আছিলে, তাতে যিখিনি বেনিফিচিয়াৰী বেনিফিট পাইছে তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰিলে, আপোনালোকে শুনিলে। আৰু লগতে ইয়াতে আমাৰ কাউণ্টাৰবোৰ আছে। আমাৰ PM আমাৰ এইটো আয়ুষ্মান কাৰ্ডৰ কাৰণে আছে, আমাৰ বা বেংক মিত্ৰবোৰ আছে, বা আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ, আমাৰ ছ'চিয়েল ৱেলফেয়াৰ সকলো মানে চৰকাৰী যিখিনি স্কিম চলি আছে সকলোৱে ইয়াতে কাউণ্টাৰবোৰতে এপ্লাই কৰিব পাৰে। আৰু তেওঁলোকক বিস্তৃতভাৱে আমাৰ বিভাগীয় কৰ্তৃপক্ষই বুজাই দিছে। তেনেকুৱা আৰু ভাৰত সম্পৰ্ক যাত্ৰা যিটো হৈ আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যি চৰকাৰ হৈছে, এই চৰকাৰৰ আচলতে সংকল্প আৰু গোটেই জনসাধাৰণক লৈ সংকল্প। সেইকাৰণে ভাৰতবৰ্ষ এখন উন্নত ৰাষ্ট্ৰ বনাৰ কাৰণে যিখিনি পৰিকল্পনা, সেই পৰিকল্পনাখিনি আগত লৈ ৰাইজক জনোৱাৰ কাৰণে, আৰু ৰাইজে যাতে ইয়াৰ মানে সমভাগী হয় বা অংশীদাৰিত্ব কৰে, তাৰ কাৰণে এই সংকল্প যাত্ৰা। আৰু এই সংকল্পৰ কাৰণে আজি আমি প্ৰত্যেকটো এনেকৈ VCDC এৰিয়াত ৰাইজে যাতে এই চৰকাৰৰ যিখিনি আঁচনি বা চৰকাৰৰ যিটো লক্ষ্য, এই লক্ষ্যত যদি আমি একেলগে উপনীত হ'ব লাগে, তেতিয়াহ'লে প্ৰত্যেকজন নাগৰিকে এই সংকল্প ল'ব লাগিব। আৰু তেতিয়াহে এই সংকল্প যাত্ৰা বা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা আমাৰ যি কেন্দ্ৰীয় নেতৃত্ব আছে, তেখেতসকলৰ যি সপোন বাস্তৱত ৰূপায়ণ হ'ব বুলি আমি মানে আশাবাদী। আৰু সেইকাৰণে এই যাত্ৰা হৈ আছে। বিশেষকৈ আমাৰ প্ৰথম যিটো আমাৰ ৰুৰাল ডেভেলপমেণ্টৰ আছে, তাৰপিছত আমাৰ জলসিঞ্চন, তাৰপিছত আপোনাৰ PHC, এগ্ৰিকালচাৰ, যিখিনিৰ দ্বাৰা মানে আমাৰ ভাৰতবৰ্ষ মেক্সিমাম গাঁৱলীয়া জেগাই বেছি। তো এই গাঁৱলীয়া অঞ্চলত যিখিনি আমাৰ ইণ্ডাষ্ট্ৰি বা যিখিনি আমাৰ সুবিধা, সেই সুবিধাখিনিৰ ওপৰতে বেছিকৈ আচলতে আজি যিটো সংকল্প যাত্ৰাত ইয়াত ব্যৱস্থিতভাৱে ৰাইজক অৱগত কৰা হৈছে।